হেল্ল' গাইজ, শুভ দুপৰীয়া। এতিয়া মই স্কুলৰ পৰা আহিলোঁ। আহিয়ে গম পালোঁ যে মা মাছ ৰাখিছে, আৰু মাছ বুলি ক'লে আমি মানে কচু খাওঁৱে। তো এতিয়া আমি কচু কাটিব আহিছোঁ মাৰ লগত। আৰু এয়া চাওকচোন, মা কচু কাটি আছে। আৰু এই কচুটো হৈছে বগা কচু। ক'লা কচু বাৰু সকলোৱে খাই, কিন্তু বগা কচু খাই পাইছেনে আপোনালোকে জনাবচোন। আৰু এতিয়া মাৰ লগত এয়া কথা কৈ পিনে আহিছোঁ কচু কাটিব। এতিয়া আমি কচু কাটি লৈ যাম আৰু মাছ দি পেলাই বনাই খাম। আপোনালোকেও ক'বচোন, ক'লা কচু খাই পাইছেনে? এয়া এতিয়া আমাৰ হৈ গ'ল। এয়া এতিয়া মই মানে বনাবৰ কাৰণে ৰেডি কৰিছোঁ, আৰু কচুখিনি ধুনীয়াকৈ কাটি লৈছোঁ। এয়া কচুখিনি কাটি লৈছোঁ। আৰু ইয়াতে মানে কি লাগিব, ইয়াতে মই এটা বিলাহী, এটা পিঁয়াজ আৰু আদা নহৰু অকণমান ধুনীয়াকৈ পিচি লৈছোঁ। আৰু এতিয়া এই পানীখিনি বহাই দিছোঁ। ইয়াতে কি কৰিম, কচুখিনি সাধাৰণ মানে উহাই ল'ম, কাৰণ যিহেতুকে এইটো বগা কচুটো, সেইকাৰণে কচুখিনি সাধাৰণ উহাই ল'ম। এয়া মই ধুনীয়াকৈ বহাই দিছোঁ, ঢাকনি মাৰি দিছোঁ অলপ সময়ৰ কাৰণে। আৰু তাৰপিছতো মই এইখিনি নমাই ল'ম, বাকী এইখিনি আগত দিম। আৰু এয়া কচুখিনি মোৰ মানে উহোৱা হৈ গ'ল। বেছি টাইম নহয় দেই, অলপ টাইম। বেছি টাইম উহালে মানে ইয়াৰ আইৰণটো নোহোৱা হৈ যাবতো, তাৰ বাবে। এতিয়া মই কেৰাহীটোত তেল দি দিছোঁ, আৰু তেলখিনি অকণমান গৰম হোৱালৈকে মই ৰখিম। তাৰপিছত মই ইয়াতে কাটি থোৱা পিঁয়াজখিনি মই দি দিলোঁ, আৰু অকণমান মই লাৰি দিম। আৰু এয়া মই কাটি থোৱা বিলাহীখিনিও দি দিলোঁ। এইখিনি অকণমান মানে ভাজি লৈছোঁ, আৰু তাৰপিছত মই ইয়াতে এইখিনি মছলাখিনি দি দিছোঁ। এইখিনি মই অকণমান টাইম ভাজি ল'ম। তাৰপিছত ইয়াতে মই কচুটো বহাই দিম, তাৰপিছত মাছখিনি দি দিম। এয়া চাওকচোন, তেলটো ওলাই আহিছে। আৰু এতিয়া মই ইয়াতে কচুখিনি বহাই দিলোঁ। আৰু এতিয়া মই ইয়াতে নিমখ দি দিলোঁ যিমানখিনি লাগে, আৰু অকণমান হালধি দিব লাগে দেই। আৰু এনেদৰে মাজে মাজে লাৰি থাকিব লাগিব, যাতে বস্তুটো তলত লাগি নাযায়। আৰু এইখিনি মোটামুটি হৈ গৈছে। আৰু মই এইখিনি এনেকৈ ছাইড কৰি দি দিছোঁ, তেলটো ইয়াতে অকণমান ওলাবৰ কাৰণে। কাৰণ ইয়াতে মই মাছখিনি দি দিম। মাছ মানে সৰু মাছ নহয়, ডাঙৰ মাছ আছিলে, তাৰে মই 2 পিচ এনেকৈ সৰু সৰুকৈ লৈ লৈছোঁ। আৰু ইয়াতে মই মাছখিনি দি দিছোঁ। মাছখিনি ভাজি থোৱা আছে বাৰু আগতে। তো জাষ্ট এতিয়া মই অকণমান এনেকৈ এইখিনি মিক্স কৰি ভালকৈ মিলাই দিম। আৰু মোৰ আজিৰ বগা কচুৰ সৈতে এয়া মাছ ৰেডি হৈ গ'ল। বাহিৰতে বনাই আছোঁ তো, মানে বতাহ আহি আছে, তো ধোঁৱাই ধৰিছে চকুত। আৰু এয়া মোৰ বগা কচুৰ সৈতে মাছ হৈ গ'ল। তো দেখিবলৈ কেনেকুৱা হৈছে বাৰু, ভাল হৈছেনে? ঠিক আছে বাৰু, আজিলৈ ইমানে। আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজি সকলোকে এৰিছোঁ।